বিশ্ব বেংকৰ অৰ্থ সাহায্যৰ দ্বাৰা ৰূপায়িত এপাৰ্ট প্ৰকল্পৰ অধীনত নৱনিৰ্মিত ৰেচম হাটগৃহৰ শুভ উদ্বোধনী। ইংৰাজী 1 জুলাই 2023 তাৰিখ শনিবাৰে যোৰহাট জিলাৰ ৰেচম বিভাগৰ সহকাৰী সঞ্চালক মাননীয়া শ্ৰীযুতা দীপাঞ্জলি দাস ডাঙৰীয়ানীৰ সভাপতিত্বত বিশ্ব বেংকৰ অৰ্থ সাহায্যৰ দ্বাৰা ৰূপায়িত এপাৰ্ট প্ৰকল্পৰ অধীনত নতুনকৈ নিৰ্মিত ৰেচম হাটগৃহটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে তিতাবৰ মহকুমাৰ সন্মানীয় মহকুমাধিপতি শ্ৰীযুত ৰাহুল কুমাৰ গুপ্তা ডাঙৰীয়াই। ৰেচম হাটখনি স্থাপন কৰিবলৈ ভূমি প্ৰদানৰ বাবে তিতাবৰ সাপ্তাহিক বজাৰ আৰু নগৰ সমিতিৰ কৰ্মকৰ্তাসকললৈ যোৰহাট জিলা ৰেচম বিভাগৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হ'ল। দুবছৰৰ অন্তত যোৰহাট জিলাৰ ৰেচম বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ নেৰানেপেৰা চেষ্টাৰ ফলশ্ৰুতিত আৰু ৰেচম বিভাগ অসমৰ সঞ্চালিকা মহোদয়ৰ দূৰদৰ্শিতাত এই ৰেচম হাটখনি ৰেচম খেতিয়কসকলৰ বাবে আগবঢ়াই দিয়া হৈছে। পলুপালকসকলে উৎপাদন কৰা পলুৰ লেটা সূতা কাপোৰ এই ৰেচম হাটখনিত ক্ৰয় বিক্ৰয় কৰিব পাৰিব। সদৌ অসমত 5খন ৰেচম হাটৰ উদ্বোধনী এটা অনুষ্ঠান পাতিব দিছোঁ। আমাৰ ডাইৰেক্টৰ মহোদয় আৰু যিখন ৰেচম হাটত আমাৰ চেৰিকালচাৰ প্ৰডাক্ট সকলোবোৰ বিক্ৰী কৰিব পাৰিব আৰু আমাৰ বিশেষকৈ ফাৰ্মাৰ্ছসকল উপকৃত হ'ব পাৰিব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ এটা বহুদিনীয়া এটা আশা আছিল আৰু ফাৰ্মাৰ্ছসকলৰ এটা বহুত পুৰণা সমস্যা আছিল যে এখন আমাক মাৰ্কেট লাগে, আমি কটন বা চিল্কেই হওক লাগে বা কাপোৰেই হওক লাগে, আমাৰ যিবোৰ ৰেচম প্ৰডাক্ট আমি বিক্ৰী কৰিবলৈ কোনো এটা প্লেটফৰ্ম পোৱা নাছিল। গতিকে এই হাটখনে সেই কৃষকসকলক লগতে চেৰিকালচাৰৰ লগত জড়িত হৈ থকা সকলো ব্যক্তি ইয়াৰ ক্ষেত্ৰত উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। ৰেচম হাট গৃহটি উদ্বোধন কৰাৰ প্ৰাক মুহূৰ্তত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰীযুত ৰাহুল কুমাৰ গুপ্তা ডাঙৰীয়াক বিভাগৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। বিভাগীয় কৰ্মচাৰী শ্ৰী উত্তম কুমাৰ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত এগছি বন্তি প্ৰজ্বলন কৰে সন্মানীয় মহকুমাধিপতিয়ে আৰু তেখেতৰ সহযোগিতা আগবঢ়ায় তিতাবৰ নগৰ সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত অম্লান ফুকন, ৰেচম বিভাগৰ যুটীয়া সঞ্চালক শ্ৰীযুত নৰেন মালাকাৰ মহোদয়, জিলা সহকাৰী সঞ্চালিকা শ্ৰীযুতা দীপাঞ্জলি দাস মাজুলী আৰু তিতাবৰ মহকুমাৰ সন্মানীয় ৰেচম অধীক্ষক শ্ৰীযুত জগদীশ শৰ্মা, দীনেশ গগৈ আৰু পাম পৰিচালক শ্ৰীযুত জনাৰ্দন বৰুৱাই। উদ্বোধক শ্ৰীযুত ৰাহুল কুমাৰ গুপ্তা ডাঙৰীয়াই তেখেতৰ বহুমূলীয়া ভাষণত ৰেচম শিল্পৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ উত্তৰণ লগতে ঐতিহ্যমণ্ডিত শিল্পটিৰ অগ্ৰগতিৰ ক্ষেত্ৰত নতুন তথা প্ৰযুক্তি প্ৰয়োগ কৰি বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সামৰি উপস্থিত শ্ৰোতাক বিশেষকৈ ৰেচম শিল্পৰ লগত জড়িত কৃষকসকলক উদ্দেশ্য এক সাৰ্ঘৱ বক্তব্য আগবঢ়ায়। চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মুৰব্বীসকল, আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ আৰু আমাৰ অহা চেৰি ফাৰ্মৰ ফাৰ্মাৰসকল সকলোকৈ নমস্কাৰ জনাইছোঁ। চেৰিকালচাৰ ডিপাৰ্টমেণ্টক মই ধন্যবাদ জনাইছোঁ মোক এইটো অনুষ্ঠানলৈ মাতাৰ বাবে। আজি এইটো সভাখনত আহি খুব মই আনন্দিত হৈছোঁ যে চেৰিকালচাৰৰ কাৰণে এটা চেৰি হাট আমি ইয়াতে দিব পাইছোঁ আৰু আমাৰ ইয়াতে যিমান আমাৰ ফাৰ্মাৰ আছে মই আজিহে গম পাইছোঁ যে আমাৰ তিতাবৰ মহকুমাত বা আমাৰ যোৰহাট জিলাত 6,000 বা 4-5,000 মান স্কেলত কৃষক আছে। তো মই কৃষকসকলক মই এইটো আহ্বান জনাইছোঁ যে এইটো এৰি যিটো ফাৰ্মিং হয় চেৰি ফাৰ্মিংটো চিল্কৰ ফাৰ্মিংটো এইটো আমাৰ অসমৰ এটা ইণ্ডিজিনাছ বস্তু হয়, এইটো আপোনালোকে আগবঢ়াওক। আৰু মই ডিপাৰ্টমেণ্টক ক'ব বিচাৰিছোঁ যে ইয়াতে অলপ টেকন'লজিকেল মডাৰ্ণাইজেশ্যন অনাৰ দৰকাৰ আছে, যে আপোনালোকে যদি পাৰে আমাৰ কৃষকসকলক ট্ৰেইনিং দিয়ক। ট্ৰেইনিং দি থোৱা আছে? আচ্ছা, মই চেৰিকালচাৰটো একচুৱেলি অলপ মই চিনি পাওঁ, কিয়কি মই ইয়াৰ আগতে য'ত পষ্টেড আছিলোঁ তাত গোটেই আমাৰ জিলাখনে চেৰিকালচাৰত বহুত ডাঙৰ এটা স্কেলত কৰে, পাৰ্টিকুলাৰলি এগ্ৰিকালচাৰটো। তাতে মই গম পালোঁ যে আমাৰ সূতা যোনটো আমাৰ যোন সোণ আছে
আমাৰ ইয়াৰ পৰা চাগে কুকুন চিৰাঙৰ পৰা কুকুন বহুত বিহাৰলৈ গুচি যায় মানে 700 rupees per kg থাকে কুকুন কিন্তু আপোনালোকে কুকুনৰ পৰা সূতা বনায় তাৰ ভেলিউটো হৈ যায় আপোনাৰ 5,000 টকা কিলোত বিকিব পাৰিব মই কৃষকসকলক এইটোৱে ক'ম যে আপোনালোকে এতিয়ালৈকে যদি কুকুনলৈকে বনাই আছে আপোনালোকে সূতালৈকে যাওক কিয় সূতাৰো মানে আপোনালোকে কিনিবলৈ মানুহ পাই যাব এতিয়া কি হৈছে আমাৰ ইয়াতে বস্তুখিনি বহুত কষ্টলি হৈ গৈছে তাৰ ৰিজনটো কি আমাৰ ছাপ্লাই নাই যিমান ডিমাণ্ড আছে সেই ছাপ্লাইটো আপোনালোকে বঢ়াব লাগিব আপোনালোকে মূল্যটো ভালেই পাব খালি বস্তুখিনি বনাব লাগিব ডিপাৰ্টমেণ্টক এইটোৱে ক'ম মই কি ট্ৰেইনিং দি তেওঁলোকে সূতাৰ বনোৱা আৰু ASRL আমাৰ লগত যদি মিলি তেওঁলোকক মেচিন দিয়াব পাৰে সেইটোৰ কাৰণে ব্যৱস্থাটো লোৱা হয় বহুত ভাল হ'ব আৰু আমাৰ মানে ৰাজ্যৰ কাৰণেও জিলাৰ কাৰণে মানে বহুত ভাল হ'ব চেৰিকালচাৰ বস্তুটো সেয়ে কৈ মই নিজৰ বস্তু আজিৰ সভাত আমাৰ ডাঙৰীয়া আমাৰ বৰুৱা ছাৰ আমাৰ ৰেচম বিভাগৰ কৰ্মচাৰীবৃন্দ লগতে আমাৰ এই তিতাবৰ অঞ্চলৰ পৰা বিভিন্ন জেগাৰ পৰা অহা আমাৰ আপোনালোকে জানে আজি আমি যি এপাৰটোৰ আণ্ডাৰত আপোনালোকৰ এটা মানে বহুদিনীয়া যিটো ব্যৱস্থা এটা নোপোৱা ব্যৱস্থা আজি আমাৰ উদ্বোধন হৈ গ'ল এপাৰ মানে হ'ল অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ পৰা এইটো দিয়া হৈছে আমাৰ এপাৰটোৰ আণ্ডাৰত বহুদিনীয়া ইণ্টাৰভেনশ্যন এই প্ৰকল্প লোৱা হৈছে প্ৰথম হ'ল আমাৰ পলু খাদ্য নিৰ্মাণ পদ্ধতিগতভাৱে পলু খাদ্য নিৰ্মাণ ৰেচম গৃহ পলু গৃহ আৰু আমাৰ যোগান দ্বিতীয়তে উন্নত ধৰণৰ তাঁতশাল আৰু আমাৰ এই তাঁতশালত উন্নত ধৰণৰ কাপোৰ বোৱা ভেলু এডিশ্যন মানে মূল্য সংযোজন কৰি 6 নম্বৰতে আমাৰ এই ইণ্টাৰভেনশ্যন এইটো ৰেচম 6 নম্বৰ এইটো হ'ল মূল্য সংযোজন আৰু বিপণন কেন্দ্ৰ এইটো ৰেচম হাট বুলি আমি ইয়াত হেৰি কৰিছোঁ ইয়াত আজি উন্মোচন কৰিছোঁ এই ৰেচম হাটৰ উদ্দেশ্য হ'ল আমাৰ ইয়াত এটা পৰিচালন সমিতি থাকিব মানে বজাৰ পৰিচালনা সমিতি এই বজাৰ পৰিচালনা সমিতিয়ে এই গোটেইখিনি পৰিচালনা কৰিব আমাৰ যাতে ইয়াত আহি আমাৰ এই গ্ৰাম্য যিখিনি আমাৰ কৃষক আছে যাতে কোনো মধ্যভোগী মানে হেৰি কবলত নপৰে এইটো চোৱাৰ কাৰণে ইয়াত সমূহীয়াভাৱে এই মঞ্চখন তৈয়াৰ কৰা হৈছে এইটো হ'ল মেইন উদ্দেশ্য এই ৰেচম হাটৰ আৰু ইয়াত অকল বিক্ৰী বা ক্ৰেতা বিক্ৰেতাই নহয় আকৌ বহুত ইনফৰমেশ্যন ইয়াত কেনেকৈ কৰোঁতে বেয়া হ'ল গোটেইখিনি টেকন'লজি ইয়াত আপোনালোকে আমাৰ ৰেচম কৃষক বন্ধু বান্ধৱীসকলে ইয়াত আলোচনাৰ মৰ্মে সেই কথা বিষয়ে আলোচনা হৈ জানিব পাৰিব বৃহৎভাৱে সেইটো ইনফৰমেশ্যন ইয়াত পাব পাৰে এই মানুহৰ যোগেদি আমাৰ ক্ৰেতা বিক্ৰেতাৰ যোগেদি এই ইনফৰমেশ্যনখিনি পাব সেইটো আমাৰ লাভান্বিত হ'ব আৰু আমাৰ এই মূলতে এই এপাৰ্ট ৱৰ্ল্ড বেংকৰ মূলত মানে উদ্দেশ্যটো হ'ল কি প্ৰতি একৰ মাটিত আমি ইনকামটো দুগুণ হ'ব লাগে ডাবল ইনকাম হ'ব লাগে গতিকে ডাবল ইনকাম হ'ব লাগিলে আমি কি কৰিব লাগিব প্লেণ্টেশ্যনৰ পৰাই আমি গুৰুত্ব দিব লাগিব যাতে আমি প্লেণ্টেশ্যন আমি যিটো আমাৰ নৰ্মছ আছে যে অন্ততঃ এবাৰত আমি 100 গ্ৰাম পলু পুহিব পাৰিব লাগে তেতিয়াহে আমাৰ ইনকামটো ডাবল ইনকাম হ'ব অন্ততঃ 4-5 বাৰ 100 গ্ৰামকৈ আমি 4-5 বাৰ বছৰটোত পুহিলে আমি ডাবল ইনকামত এইবিলাক চিন্তা চৰ্চা কৰিয়ে আমাৰ ৱৰ্ল্ড বেংকে এনেকুৱা প্ৰজেক্ট হাতত লৈছে যাৰ যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ লখিমপুৰ আপোনাৰ ইফালে কামৰূপ বঙাইগাঁও তাৰপিছত মৰিগাঁও এই গোটেইখিনিতে আমাৰ এই এপাৰ্ট প্ৰকল্প চলি আছে এইটো 2017-18 চনৰ পৰা চলি আছে আমি উদ্বোধন কৰা ৰেচম হাটখনত আমি যিখিনি সকলোৰে সহায় সহযোগিতাৰে আমি আজি কামবোৰ সম্পন্ন কৰিলোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতেও যেন এনেদৰে আমি উৎসাহেৰে কাম বন কৰি আমি আগুৱাই যাম আমাৰ সকলো মানুহৰে যেন উন্নতি হওক ইয়াকে কামনা কৰি বক্তব্য সামৰণি
ইতিমধ্যে ৰেচম কৃষকসকল উপকৃত হোৱাকৈ তিতাবৰৰ সাপ্তাহিক বজাৰত স্থাপন কৰা ৰেচম হাট পৰিচালনা কৰিবৰ বাবে তিতাবৰ নগৰ সমিতি, ৰেচম বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ আৰু কৃষকসকলৰ মাজৰ পৰা এজনকৈ সদস্য অন্তৰ্ভুক্তিৰে এখনি পৰিচালনা সমিতি গঠন কৰা হৈছে বুলি সভাত অৱগত কৰা হয়। সম্প্ৰসাৰণ বিষয়া শ্ৰীযুত হীৰেন সোণোৱাল ডাঙৰীয়াই শলাগৰ শৰাই আগবঢ়াই সভাপতি শ্ৰীযুতা দীপাঞ্জলি দাসৰ সভাপতিত্বৰ মন্ত্ৰীত্বৰে সভা সমাপ্ত ঘোষণা কৰা হয়।